আপনি 200 টকা রাখক না এইটো ধৰক মই দি আছোঁ মই বস্তুখিনি নালাওঁ আপোনাৰ সৰু দোকান না মই 200 টকাটো আপোনাক দিলোঁ মই বস্তুখিনি চাওক আপুনি 200 টকা দি অলপ মানে ডাঙৰ দোকানটো অলপ ডাঙৰ কৰিব অলপ ডাঙৰ কৰিব মাল কৰিব মই এনেই দাম কৰিলোঁ নালাওঁ এইবিলাক অ' নানি কি এইবিলাক কি বস্তু বিক্ৰী কৰি আছে এইটো শুকান মাছ এইটো হালধি ৰং আৰু এইটো নেমু এইবিলাক কি বন্ধাকবি পাত এইটো কি দি খায় কিহৰ লগত খায় এইটো দালি বিলাহীৰ লগত খায় এইবিলাক চব বন্ধাকবিৰ পাত এইবিলাক সব দালিৰ লগতে খায় হা আপোনাৰ বস্তু কোনখিনি এইখিনিয়ে কিমানকৈ এইবিলাক 10 টকা কৰি সব 10 টকাকৈ এইটো আপোনাৰ সব 10 টকা সব 10 টকা হয় গোটাইখিনি কিমান হ'ব গোটাইখিনি কিনিলে 10 টকাকৈ হ'লে 1 2 3 4 5 6 6 7 8 9 10 100 টকাৰ বস্তু হয় হা 100 টকাৰ হয় না মই গোটাইখিনি লওঁ এইটো 20 টকা এইটো 20 টকা এইটো 20 টকা আৰু বাকীবিলাক 10 টকাকৈ ঘৰত আপোনাৰ কোনে কোনে আছে এইবিলাক আপোনাৰ ঘৰৰে না কিনিছে ঘৰৰে না এতিয়া মই গোটাইখিনি কিমান হ'ল আপোনাৰ হিচাপত কিমান হয় না আপুনি নিজে হিচাপ কৰক কিমান হয় 10 টকা 20 টকা 30 টকা 40 টকা 50 টকা 60 70 80 90 100 100 টকা আৰু এইটো এই দুটা 10 টকা 100 কিমান 110 টকা 120 টকা 30 টকা 130 টকা না ঠিক আছে মই গোটাই আপোনাৰ 130 টকা দিব লাগে না আপনি 200 টকা রাখক না এইটো ধৰক মই দি আছোঁ মই বস্তুখিনি নালাওঁ আপোনাৰ সৰু দোকান না মই 200 টকাটো আপোনাক দিলোঁ মই বস্তুখিনি চাওক আপুনি 200 টকা দি অলপ মানে ডাঙৰ দোকানটো অলপ ডাঙৰ কৰিব অলপ ডাঙৰ কৰিব মাল কৰিব মই এনেই দাম কৰিলোঁ নালাওঁ এইবিলাক আপুনি 200 টকাৰ মাল কৰিব এইটো দি নাই 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 বেয়া লাগে নাই মই দিছোঁ খুচি কৰি দিছোঁ আপোনাক আনি বুলি খুচি কৰি দিছোঁ আপুনি মাল অলপ বেছি কৰি দোকানটো ডাঙৰ কৰিব মই বজাৰত আহিলোঁ আহি পেলাই চালোঁ নানি এটা সৰু দোকানলৈ বহি আছে মই ওচৰত আহিলোঁ নানিক সুধিলোঁ নানি ইয়াত কিমান টকাৰ বস্তু আছে ক'লে 130 টকাৰ বস্তু আছে মই সুধিলোঁ আপোনাৰ ঘৰত কিমান মানুহ আছে ক'লে 5জন মানুহ আছে শুনি পেলাই মোক বহুত বেয়া লাগিলে মই আপোনালোককো আহ্বান কৰিছোঁ এনেকুৱা সৰু দোকান পালে আপোনালোকৰ বস্তু কিনিব আমিতো সদায় ডাঙৰ দোকানৰ পৰা বস্তু লওঁ এনেকুৱা সৰু দোকানৰ পৰা বস্তু নলওঁ মই চবকে ক'ব বিচাৰিছোঁ এনেকুৱা সৰু দোকানৰ পৰা বস্তু ল'ব আমি বস্তু ল'লে সিহঁতৰ ঘৰখন ধুনীয়াকৈ চলিব আশীৰ্বাদ দিব খালি আশীৰ্বাদ দিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ এইটো আপুনি 200 টকাটো দোকানটো অলপ ডাঙৰ কৰি ল'ব মাল অলপ বেছিকৈ কৰি দোকানটো অলপ ডাঙৰ কৰি দিব ঠিক আছে নানি আহোঁ হা